মধুৰ স্মৃতি। ঐ মিনু, কেতিয়া আহিলি? কোনেনো মাতিলে বুলি পিছলৈ ঘূৰি চাওঁতে দেখিলোঁ মোৰ পুৰণি ভাল বান্ধৱীচোন এয়াচোন মেঘা। তাইক মাত দিলোঁ। অলপ সময়ৰ পাছতে তাইক যাওঁ বুলি কৈ গুচি আহিলোঁ। কিয় জানো তাইৰ লগত বেছি কথা পাতিব মনেই নগ'ল। ঘৰ পোৱাৰ পাছত বাটৰ পৰাই মাক চিঞৰিলোঁ। মা ওলাই আহিল। বাই মোৰ বেগটো স্কুটিৰ পৰা আনি ভিতৰত থলেহি। ভিতৰত সোমাই মোৰ ৰুমলৈ গ'লোঁ। ৰুমটো আজিও ধুনীয়া হৈ আছে। বাথৰুমত সোমাই মুখ হাত ধুই কাপোৰ সলাই ল'লোঁ। পাকঘৰলৈ গৈ পানী এগিলাচ খাই আহিলোঁ। মায়ে লগে লগে মাতিলে, মিনু এইফালে আহ, ভাত বাঢ়িছোঁ। মই গ'লোঁ। টেবুলত ভাত বহিলোঁগৈ। বহুত দিনৰ মূৰত মা আৰু বাৰ লগত একেলগে বহি ভাত খাইছোঁ। মনটো বহুত ভাল লাগি গ'ল। ভাত খোৱা হোৱাৰ পাছত মা মোৰ ওচৰতে আহি বহিলহি। তাৰপিছত মায়ে এটা এটাকৈ প্ৰশ্ন কৰাত লাগিল। ময়ো উত্তৰ দি গ'লোঁ। মায়ে ক'লে, মিনু এপাক মেঘাহঁতৰ ঘৰৰ ফালে যাবিচোন। তাই পৰহি আহি তোৰ কথা সুধি গৈছিলহি। তেতিয়াই ঘপককৈ মনটো বেয়া লাগি গ'ল। মাক ভাগৰ লাগিছে বুলি কৈ তাৰ পৰা আহি বিচনা পালোহি। ফেনৰ ছুইচটো অন কৰি লাইটৰ ছুইচটো অফ কৰি বিচনাত শুই পৰিলোঁ। চকুকেইটা মুদি দিয়াৰ লগতে মেঘাৰ মুখখন চকুৰ আগত ভাহি আহিল। মনটো আকৌ এবাৰ বেয়া লাগি গ'ল। ইমান দিনৰ মূৰত লগ পালোঁ, আকৌ তাতে ভালদৰে মাত এষাৰ নিদিলোঁ। তাই ইমান আগ্ৰহেৰে মোক মাতিছিল, সেয়া তাইৰ চকুৰ তিৰবিৰাই উঠিছিল। তাইৰ পৰীক্ষাৰ কথাও নুসুধিলোঁ। পিছে ৰাস্তাৰ ইমান হুলস্থুলৰ মাজত আৰুনো কিমান ভালদৰে মাত দিম। মনতে ভাবি থলোঁ, এবাৰ সিহঁতৰ ঘৰলৈ যাব লাগিব। তাৰপিছত এটা এটাকৈ মনলৈ ভাহি আহিল ল'ৰালি কালৰ কথাবোৰ। মেঘাহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা খোজেৰে গ'লে অলপ দূৰ হয় যদিও চাইকেলেৰে গ'লে ওচৰতে পোৱা যায়। দূৰ যদিও দুইজনী কিন্তু সদায় ওচৰতে থাকিছিলোঁ। অলপ ডাঙৰ হোৱাৰ পাছতহে সিহঁতৰ ঘৰত তাই, মাক আৰু ভাইক ময়ূৰ থাকে। দেউতাক ময়ূৰ সৰু থাকোঁতেই ঢুকাইছে। তেখেত আমাৰ স্কুলৰে অসমীয়া শিক্ষক আছিল। মেঘা আৰু মই তেতিয়া নলে গলে লগা বন্ধু আছিলোঁ। সৰুৰে পৰাই একেলগে ধূলি বালিৰ সৈতে খেলিয়েই ডাঙৰ হৈছিলোঁ। পিছে মোৰ দেউতাই ৩য় শ্ৰেণীত মোক LP স্কুলৰ পৰা আনি ওচৰৰে প্ৰাইভেট স্কুল এখনত নাম লগাই দিছিল। তালৈ মোৰ যাবলৈ মন নাছিল। তেতিয়া প্ৰথম কেইদিন পঢ়াত মনেই নবহিছিল। ঘনে ঘনে মেঘাৰ ওচৰলৈকে গৈছিলোঁ। তাৰপিছত লাহে লাহে অহা যোৱা কমি আহিল। পঢ়াৰ কামো বাঢ়ি আহিল। স্কুলৰ দিনত তাইয়ে মোৰ আটাইতকৈ মৰমৰ আছিল। মনৰ সকলো কথা তাইৰ আগতেই কৈছিলোঁ। একেলগে খেলিছিলোঁ, একেলগে পঢ়িছিলোঁ, কি যে মজা আছিল। কথাবোৰ ভাবি ভাবিয়েই টোপনি আহি গ'ল। ৰাতিপুৱা অলপ উঠা দেৰি হ'ল। উঠিয়েই মাৰ ওচৰলৈ গ'লোঁ। তেতিয়া মায়ে চাহ বনাই আছিল। মই দাঁত ব্ৰাছ কৰি টেবুলত আহি বহিলোঁ। মায়ে চাহ দিলে, মই খালোঁ। চাহ খাই বাৰ ওচৰলৈ গ'লোঁ। বাই লেপটপটোত কিবা এটা চাই আছিল। ময়ো বহি তাকে অলপ মন দি চালোঁ। অলপ সময়ৰ পাছতেই বাথৰুমলৈ আহি গা পা ধুই কাপোৰ কানি পিন্ধি মাৰ ওচৰলৈ পালোঁগৈ। মায়ে জলপান দিলে। জলপান খাই খাই মাক মেঘাহঁতৰ ঘৰলৈ এতিয়াই এপাক যাওঁ বুলি ক'লোঁ। মায়েও যাব দিলে। জলপান খোৱা হোৱাৰ পাছত চুলিকেইডাল ফণিয়াই চাইকেলখন লৈ মাক আহিছোঁ বুলি কৈ মেঘাহঁতৰ ঘৰৰ ফালে গ'লোঁ। বাটতে চাইকেল ৰখাই ৰামা বৰ্তাৰ দোকানৰ পৰা ময়ূৰলৈ চকলেট কেইটামান ল'লোঁ। তাৰপিছত মেঘাহঁতৰ ঘৰলৈ যোৱা গলিটোত সোমাই গৈছিলোঁ। লোহে মাত্ৰ কি ময়ূৰক দেখিলোঁ। চাইকেল ৰখাই তাক মাত দিলোঁ। খেলত সি এনেকৈ মগ্ন আছিল, এবাৰ মাততে নুশুনিলে। আকৌ এবাৰ মাত লগাওঁতেহে শুনিল। তাৰপিছত মোৰ ওচৰলৈ আহিল। দুয়ো একেলগে সিহঁতৰ ঘৰলৈ গ'লোঁ। চোতাল পাওঁতে সি দৌৰি ভিতৰলৈ গৈ মিনু বা আহিছে বুলি কৈ হুলস্থুল লগালেগৈ। মই চাইকেলখন থলোঁ। মেঘা ভিতৰৰ পৰা ওলাই আহিল। তাই মোক মাত লগালে আৰু ভিতৰলৈ লৈ গ'ল। খুৰীও ওলাই আহিল। ময়ূৰক মাতি চকলেট কেইটা দিলোঁ। মেঘাই চাহ বনাওঁগৈ বুলি কওঁতে এতিয়াই নাখাওঁ বুলি ক'লোঁ আৰু তাইক মোৰ ওচৰতে বহিব দিলোঁ। খুৰীয়ে নতুন কাপোৰ পিন্ধি থকা যেন দেখি ক'ৰবালৈ যায় নেকি বুলি সুধিলত
ওচৰৰে সকাম এখন আছে বুলি তালৈকে যাওঁ বুলি কৈ ওলাই গ'ল। মেঘাৰ মুখলৈ এবাৰ চালোঁ। তাই আগতকৈ অলপ ক'লা পৰিছে আৰু ক্ষীণাইছেও। তাৰপিছত এটা আদিকৈ কথা ওলাই গ'ল। তাইৰ পৰীক্ষাৰ কথা সুধিলোঁ, তাইও মোক সুধিলে। এনেদৰে দুই বান্ধৱীৰ লানি নিচিকা কথা আৰম্ভ হৈ পৰিল। কিছু সময় যোৱাৰ পাছত বাহিৰত কোনোবাই চাইকেলৰ বেল বজোৱা যেন পালোঁ। মেঘা বাহিৰলৈ ওলাই গ'ল। ময়ো কোন আহিনো বুলি চাওঁতেই দেখিলোঁ এয়া দেখোন নয়ন। কি আচৰিত কথা! মেঘাক মই নয়নৰ কথা সুধিবলৈতেই নয়ন আহি ওলাল। আচলতে LP স্কুলৰ দিনৰ আমি দুয়োৰ লগত নয়নো আছিল। নলে গলে লগা বন্ধুৰ দৰেই। নয়নক মাত দিলোঁ, সিও দিলে। তেতিয়া খুৰী আহি পালেহি। চাহ কৰি দিলে, আমি খালোঁ। যাবৰ সময়ত নয়নে ঘপককৈ সিনো কিহৰ বাবে আহিছিল সেইটো কথা পাহৰিলোৱে বুলি কৈ সি আচল কথাটো ক'লে যে সিহঁতৰ মানে মোৰ প্ৰথম স্কুলখনৰ ছাৰ বাইদেউসকলে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ বিষয়ে সুধিবলৈ স্কুললৈ মাতি পঠাইছে শনিবাৰলৈ। মোৰ মনটো বেয়া লাগি গ'ল, কিয়নো মইতো স্কুললৈ যাব নাপাম। মোৰ মনৰ কথা গম পাই মেঘাই মোকো ওলাবলৈ ক'লে। মই প্ৰথমে নাযাওঁ কৈছিলোঁ, শেষত যাম বুলি ক'লোঁ। তাৰপিছত নয়ন আৰু মই মেঘাহঁতৰ ঘৰৰ পৰা ওলালোঁ আৰু ঘৰলৈ বাট ল'লোঁ। শনিবাৰৰ দিনা ৰাতিপুৱা 10:30 বজাত মেঘাই আমাৰ ঘৰলৈ আহিল। মই তাইক বহিবলৈ দি মাক চাহ কৰিবগৈ গ'লোঁ আৰু মই ওলালোগৈ। চাহ খাই দুয়ো ঘৰৰ পৰা ওলালোঁ আৰু স্কুলৰ ফালে খোজ দিলোঁ। মোৰ মনলৈ ভাহি আহিল 7 বছৰৰ আগৰ কথাবোৰ, যেতিয়া মই আৰু মেঘাই একেলগে পেনিস্কাৰ্ট পিন্ধি পিঠিত বেগ লৈ স্কুললৈ খোজ লৈছিলোঁ।